হেল্ল' বন্ধু বান্ধৱীসকল, আজি বন্তিৰ চেনেলটোৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এয়া আমি পাঠশালাৰ ৰাসত, এয়া বন্তি। আমি এতিয়া ৰাস চাম। আমি মানে এই মোৰ একদম স্কুলীয়া ফ্ৰেণ্ড। ৰাতি ফাৰ্ষ্ট টাইম এনেকৈ ৰাস চালোঁ নেকি, ফাৰ্ষ্ট টাইম চালোঁ ৰাস, ফাৰ্ষ্ট টাইম। যেতিয়া বিদ্যাপীঠত পাটাচলচি বিদ্যাপীঠৰ NHত পঢ়িছিলোঁ, দিনত খুব ৰাস চাইছিলোঁ। পাটাচলকুছি ৰাসৰ এডাল এডাল বুন মাৰি পেলাইছিলোঁ আমি দিনত ৰাস চাই। যি ৰাধা কৃষ্ণৰ কাষত বন্তি আমাৰ প'জ দি যি ফটো উঠিব, সেইটো আজি ফাৰ্ষ্ট। কেনেকুৱা লাগছি? তোমাৰ নিচিনা আমি নিকিতত নোৱাৰোঁ দেচোন, বজাইলা কথা কৈছোঁ। ভিডিঅ'টো দিবা তুমি, নেদাকে দেখিবা। এই 10 অৱতাৰ আপোনালোকে 10 অৱতাৰ দেখছি, 11 নম্বৰ অৱতাৰটোতো দেখা নাই। মোক বুলিয়ে ধৰি লওক আৰু আজি মানুহ বহুত হৈছে। আজি কেই নম্বৰে? 8 না 9 নম্বৰ দিন চাগে। বহুত মানুহ। বজৰংবলী ইউটিউবাৰৰ হাতত মোবাইল থাকবা আৰু মোৰ হাতত আছে। স্মাৰ্ট ছোৱালীক দিছে আজি মোক দিছে চলাব মানে এই চেনেলটো। ভিডিঅ'টো বনাবা মোক দায়িত্ব দিছে। লুকটো দেখাই আছোঁ ৰ। আহোঁ দুটাৰে নেহেন মেল য'তে ত'তে মানে ষ্টাৰ্ট হৈ যায়, দেখছা না? এই দুটাৰ মানে অৰিজিনেল লুক। কাণৰ সনা খুলি হাতত লৈ আহিছি, লাষ্টত পিন্ধি লৈছি এনে। এইবাৰ ৰাসত এটা স্পেচিয়েল বস্তু হৈছে, প্ৰায়ভাগ মানুহে কৰি আছে, সেইটো দেখুৱাই দি আছোঁ আপোনালোকক। এইটো কিবা চাইডত আছে, ভিডিঅ' হয় চাওকচোন ৰাইজ। তুমি কৰা সেইটো তুমি যাও ফুলৰ কি দাম? ফুলৰ কি দাম? ফুলৰ আপোনাৰ বিক্ৰী চেল বাৰে দিম, কিয় ভিডিঅ' কৰিব নালাগে? কৈ দিয়ক কিমান দাম, কৈ দিয়ক কিমান দামত দি আছে ফুল? যাত্ৰা হোৱা নাই? কি দাম এইগিলাৰ? 100 অলপ কমাই দিয়ক, বিক্ৰী হ'ব দিয়ক। হা এইটোতো 100 এই জৰা 100 দিয়া। আহিছোঁ ৰ'বা, তেলি আহিছোঁ। ফুল কটাৰ ডিজাইন ইমান ভাল নহয়, সেইকাৰণে বোলে বাবা দিস ইজ কিনো এক্সারসাইজ কৰি আছে নাকি? দেখা
যাওঁ বিশেষ চাব লগা নাযাওঁ নেকি নাযাওঁ নেকি ইমান মানুহ বাপৰে বাপ এখন এখন গাঁও আছে বান্দিৰি শাৰী আছে এইটো এটা বঢ়িয়া বস্তু দিছে চাইক্লিং আমাৰ বজালিৰ ফালৰ পৰা দিছে চাইক্লিং কৰিব লাগে ইয়াৰিং ইয়াৰিং আহা আহিছোঁ ৰ'বা চশমা ভণ্টি চশমা একযোৰ ল কিয় তাৰমানে বিস্কুট খোৱাৰ দৰে ভিডিঅ'টো আহিছে না চাওঁ তাৰমানে বিস্কুট খোৱাৰ দৰে বেলেগৰ তাৰমানে সুন্দৰ আনা একযোৰ চশমা এই বগা নাগে ৰ কালাৰিং লাগে 7টামান কালাৰ থকা হয় দাদা এই কালাৰিং একযোৰ দিয়াছোঁ যিকোনো একযোৰ দিয়ক দে আৰু ইয়াৰ দাদী এই গুৰুত্ব নাই জানছি কাষ্টমাৰৰ মোক দেখিয়ে হেল্ল' মুখে আইচ আইচ লাগি আছে কালাৰিং কালাৰিং যি কওঁ দিয়া দিয়া এক জা কলা আমাৰ দিয়া অৱশেষত ঘূৰি ঘূৰি এই ঘুগনি প্লেট পালোঁ ঠিক লগ পালোঁ ভাল লাগে কিন্তু এওঁ কিবা ঠাণ্ডা ঠাণ্ডা জ্বৰ জ্বৰ কৰি ৰাসৰ দিনত আৰু জ্বৰ জ্বৰকৈ থাকে ন কি হৈছে কেনে হৈছে ম'ম' ম'ম' কেনে হৈছে ম'ম' বঢ়িয়া বঢ়িয়া এই আমাৰ লোকেল ল'ৰা হয় দোকান দিছি আহিব আপোনালোকে বঢ়িয়া বনাই পাতলা চলি পাঠশালাত দোকান দিছি কেনে বঢ়িয়া ম'ম' ফাৰ্ষ্ট ক্লাছ